Hey guys, moi Nyo and welcome back to my YouTube channel. So আজি মই এটা বেঙ্গলি মেকআপ কৰিম মানে একচুয়ালি মই আজি মোৰ এজনী ফ্ৰেণ্ডৰ ঘৰত যাম তো তাই এটা বেঙ্গলি পিওর বেঙ্গলি শুট এটা কৰিব বুলি কৈছে তো মই তাক এটা বেঙ্গলি মেকআপ কৰাম যেহেতু তো আপোনালোকক বাৰু দেখাবলৈ অলপ ট্ৰাই কৰিম তো ফটোশুটো কৰিম প্লাস মেকআপও কৰিম সেইখিনি অলপ কি যিখিনি পাৰো সেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো বলক এতিয়া একেবাৰে তাৰ ঘৰত যাই তাক লগ কৰো আৰু চাওক এতিয়া এটা কথা এই বান্দৰটোক চাই পেলে আমি এটা কথা গম পালো যে জীৱ-জন্তু হোক বা মানুহে নহক কিয় নিজৰ মায়ে কেতিয়াও নিজৰ বাচ্চা কেতিয়াও অকল নকৰে এইখিনি আমি এটা বান্দৰ হোক বা মানুহৰ পৰা হোক এইখিনি কথা আৰু গম পালো এতিয়া মই ঘৰ পালো আৰু ঘৰ পাই ষ্টাৰ্ট কৰিলো মেকআপ তো মেকআপ কৰাৰ প্ৰথমতে মই লগালো প্ৰাইমাৰ ফাৰ্ষ্টত মই প্ৰাইমাৰ লগাই ললো আৰু মই এতিয়া লৈছো কালাৰ কাৰেক্টাৰ তো ইয়াতে মই দুটা শেড মিক্স কৰি ইউজ কৰিছো কাৰণ তাৰ স্কিনটো ব্ৰাইট হয় হেভাবে মই দুটা শেড মিক্স কৰিছো আৰু যত তাৰ ব্ল্যাক ডাৰ্ক স্পট আছে বা ব্ল্যাক স্পট বিলাক আছে তাতে লগাই পেলে মই ধুনিয়াকে ব্লেন্ডাৰৰ লগত ব্লেন্ড কৰি লম আৰু মই এতিয়া ইউজ কৰিছো মেকৰ ফাউন্ডেশন পুৰা গোটে ফেসত মই এতিয়া ফাউন্ডেশনটো ধুনিয়াকে এপ্লাই কৰি লম আৰু এপ্লাই কৰাৰ পিছত মই ফাউন্ডেশনটো ব্লেন্ডাৰৰ লগত ব্লেন্ড কৰি লম আৰু ফাউন্ডেশনটো এপ্লাই কৰাৰ পিছত মই ইয়াতে মেবলিনৰ ফেস পাউডাৰটো এপ্লাই কৰিছো কাৰণ ফেস পাউডাৰটো এপ্লাই নকৰিলে হেতু কেকি টাইপ হৈ থাকিব আৰু ফাউন্ডেশনটো উঠি যাব হেতু কাৰণে পাউডাৰটো এপ্লাই কৰা মাষ্ট ইম্পৰ্টেন্ট আৰু মই এতিয়া পেন্সিলৰ লগত তাই আইব্ৰোটো বনাই লম কাৰ কেনেকুৱা আইব্ৰো কালাৰ হেই হিচাপত কালাৰটো দিলে হল তো মই তাই কাৰণে এতিয়া ব্ল্যাক কালাৰৰ আইব্ৰো কালাৰ ইউজ কৰিছো আৰু তেনেকৈ ধুনিয়াকৈ আইব্ৰোটো নিজৰ শেপত বনাই ল'ব লাগে আৰু তাৰ পিছত মই ইউজ কৰিম ৰেড কালাৰৰ আই শ্যাডো মই তাক বেঙ্গলি লুক দিম যেতিয়া কৈছো তো তাৰ কাৰণে মই ইয়াতে ৰেড কালাৰৰ আই শ্যাডো ইউজ কৰিছো প্ৰথমতে মই ব্ৰাশৰ লগতে এপ্লাই কৰি লম ধুনিয়াকে প্ৰথমতে এপ্লাই কৰি লম and then second যাই পেলে মই ফিংগাৰ টিপসৰে ইউজ কৰিম ধুনিয়াকে কাৰণ ফিংগাৰৰ লগত ইউজ কৰিলে বস্তুটো ধুনিয়াকে ব্লেন্ড হৈ যায় লাষ্টত আই শ্যাডোটো ফিংগাৰ টিপসৰে ধুনিয়াকে ইউজ কৰিম আৰু মাজতে মই আৰু কমান বেছিকে ৰেড কালাৰটো ইউজ কৰিছো কাৰণ চকুটো আৰু অলপ ধুনিয়া দেখিব কাৰণে আৰু মই ওপৰত যেনেকে আই শ্যাডোটো ইউজ কৰিছো সেম তেনেকে তলতো মই আই শ্যাডোটো এপ্লাই কৰি লৈছো আৰু এতিয়া আইলাইনাৰটো অকমান টানি পেলে ধুনিয়াকে এপ্লাই কৰিলো আৰু লগতে আইলেছটো ধুনিয়াকে লগাই দিলো এনেকে লগাই দিলো আৰু তাৰ পিছত মই ইউজ কৰিছো ব্লাশ অলপকে ব্লাশ ইউজ কৰিছো আৰু তাৰ পিছত হাইলাইটাৰটো লগাই লম হেকিনি বাৰু দেখুৱা হোৱা নাই যেহেতু তাৰ লগত লিপষ্টিকো লাষ্ট এন্ডিংত লগাই লৈছো তো এতিয়া চাই থাকক
এতিয়া বাৰু মেকআপ চেকআপ হৈ গ'ল, মেকআপ চেকআপ কৰা হৈ গ'ল, মই তাক মেকআপ কৰালোঁ বাৰু। আপোনালোকক অকণমান দেখাবলৈ ট্ৰাইটো কৰিম বুলি মই আগতে কৈছোঁ। তো মানে তাৰ মাজতে এটা প্ৰব্লেম কি হ'ল, কাৰেণ্ট গুচি গৈছিল, অলপ মোবাইলত প্ৰব্লেম দি আছিল যিহেতু, তো সেইখিনি মানে লাষ্টৰখিনি অকণমান দেখাব নোৱাৰিলোঁ যিহেতু, তো কোনোৱে সেইখিনি বেয়া নাপাব আৰু মই ফটো দি দিম, ফটোবিলাক চাব। কেনেকুৱা লাগিছে আৰু আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি কিবা ভুল হৈ থাকে, যদি কিবা বেয়া লাগে আপোনালোকৰ, তেতিয়াহ'লে বেয়া নাপাব। যদি কিবা ভুল হৈ থাকে মই সেইটো ঠিক কৰিবলৈ ট্ৰাই কৰিম। আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু মোক কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। মই ইমান ব্ৰাইডেল লুক বা একো ইমান হেভি লুক দিয়া নাই, আপোনালোকেতো নিশ্চয় দেখিছে কেনেকুৱা লুক দিলোঁ। তো আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে বাই বাই।